শিক্ষাই ক'ব কিমান সময় ক'ব লাগিব আৰু কি ক'ব লাগিব তেতিয়াহ'লে মই মঞ্চখন মই লৈ লওঁ এতিয়া হ'ব আগলৈ আগুৱাই যা লগ পায়ো ভাল লাগে তোমাৰ আৰু আগুৱাই যা একেবাৰে তুমি ফালি দিছা তুমি যেনেকুৱা মিঠা মাতটো মিঠা তুমি মানুহজনীও মিঠা আৰু সদায় এনেকে আগুৱাই যা সদায় সকলোৰে মনত মানে তোমাৰ জীৱনৰ বহুত কষ্টৰ মাজত তোমাৰ আগুৱাই যোৱাটো ছাকচেছ হোৱাটো মোৰ অন্তৰৰ ফালৰ পৰা কামনা থাকিল আৰু মঞ্চে আপোনালোকে দেখিবলৈ পায় যে বাৰ্তালাপ আমাৰ এই অনুষ্ঠানটো খুব সুন্দৰকৈ পৰিচালনা কৰে আৰু যিটো অনুষ্ঠানত বিভিন্ন অসমৰ সুপ্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰীয়ে হওক বা কণ্ঠশিল্পীয়ে হওক বা চিনেমাৰ প্ৰচাৰৰ ক্ষেত্ৰতো তেওঁ ধুনীয়া ধুনীয়া কাম কৰি আহিছে আৰু আচলতে শব্দৰে তেওঁ মালা গাঠে খুব ধুনীয়া ধুনীয়া কথা কয় আৰু এনেকুৱা নালাগে আচলতে তেওঁৰ যিখিনি শব্দ তেওঁ প্ৰয়োগ কৰে অনুষ্ঠানবিলাকত শব্দবিলাক খুব সহজ সৰল হয় আৰু যাৰ বাবে নিৰক্ষৰ মানুহেও চাগে তেওঁৰ কথা শুনিলে বুজি পাব গতিকে সেইজন ব্যক্তিক আজি আমাৰ মাজত পাইছোঁ ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা কিছু সময় উলিয়াই আজি এই অনুষ্ঠানত তেওঁ ভৰি দিছে সঁচাই বেছি খুব ভাল লাগিছে গতিকে ছাৰক আমি এইখিনিতে সম্বৰ্ধনা জনাব বিচাৰিছোঁ হাত চাপৰিটোৰ কিন্তু জোৰ নাই হয়নে ছাৰ হাত চাপৰিটোৰ জোৰ নাই আচলতে মানুহ আমি কৃপণ হ'ব লাগে আৰু ময়ো কিন্তু কৃপণাদি কৰোঁ যধে মধে পইচা খৰচ নকৰোঁ একেবাৰে জুখি মাখি যিখিনি খৰচ কৰিব লাগে সেইখিনিয়ে কৰোঁ কিন্তু হাত চাপৰিটো পইচা খৰচ নহয় খৰচ হয় কেৱল আন্তৰিকতাৰ য'ত অনুভৱ লাগে গতিকে আপোনালোকে অনুষ্ঠান উপভোগ কৰি থাকিব আৰু এইখিনিতে মই আপোনাক চাকি চাৰিকুচি আছে ইয়াতে গতিকে ৰ'বক ছাৰ দেই জাপি এটা ৰৈ গৈছিল আপোনাক দিব লাগিব এটি ফুলাম জাপিৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব শিক্ষয়িত্ৰী কৰবী ঠাকুৰে শিক্ষাই কোৱাৰ দৰে কিছুমান বস্তু কৃপণালী কৰিব নালাগে প্ৰথম কথা হাত চাপৰি দ্বিতীয় কথা হাঁহি আৰু তৃতীয় কথা আমাৰ মৰম আৰু চতুৰ্থতে মই কওঁ সেইটোতো কৃপণালী নকৰিব যদি চকুৰ পানী ওলাবলৈ দিব দিয়ক হাত চাপৰি এটা আৰু এতিয়া মই মাইক্ৰফোনটো আগবঢ়াব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা সুপ্ৰতিষ্ঠিত সাংবাদিক চক্ৰাপণীৰ পৰশৰ ছাৰক গতিকে ছাৰ কি ক'ব আজি মই কি ক'ম মই কিমান সময় ক'ব লাগিব সেইটো ক'ম শিক্ষাই ক'ব কিমান সময় ক'ব লাগিব আৰু কি ক'ব লাগিব যিসকলৰ কথা কোৱা এটা নিচা হয় তেওঁলোকৰ ভাগৰ নালাগে একেবাৰে ঠিক কথাই কৈছে আৰু আপোনালোকে যে আমি কথা ক'বই ইয়ালৈ মাতি আহিছোঁ তেতিয়াহ'লে মই মঞ্চখন মই লৈ লওঁ এতিয়া ওচৰত ৰৈ থাকিলে ভয় লাগে হেল্ল' মুকলি কৰিব লাগিব তো মই সামৰিব পাওঁ আপুনি আছে চবে ঠিক আছে আৰু শিক্ষাই কিবা এটা ক'ব বিচাৰিছে অকণমান সময় লৈছোঁ যিহেতু ছাৰে কৈছে যে আটাইকেইজনৰ মাজত এটা ভাল বান্ধোন এটা আছে গতিকে বান্ধোনখিনিক আকৌ বেছি কটকটীয়া কৰি তোলোঁ গতিকে যিহেতু গোটেইকেইজন উপস্থিত আছে গতিকে আমি মঞ্চ মুকলি কৰিবলৈ ওলাইছোঁ আৰু মঞ্চত উপস্থিত থকা পিংকী বাইদেউ লগতে মৃদুল দা চক্ৰপাণী পৰাশৰ ছাৰ আৰু লগতে মই বালেশ্বৰ দেৱক অনুৰোধ জনাইছোঁ মঞ্চখন মুকলি কৰি দিবলৈ একেলগে এইফালে এখেতো সাংবাদিক হয় নেকি শিখা তুমিতো সাংবাদিক তুমি ক'ত কৰি আছা এনি টাইম ইণ্ডিয়া বুলি পৰ্টেল ন এইটো পৰ্টেলত কাম কৰি আছে তো ইমান ধুনীয়াকৈ তাইও কথা কয় ভাল লাগিছে তাইৰ কথাখিনি শুনি পেলাই
গতিকে নিজৰ সন্তানক মই আকৌ কৈছোঁ যি হ'বলৈ মন যায় সেইটো ধৰণেই যাবলৈ দিব লাগে। তো বেছি দীঘলীয়া নকৰোঁ, হ'বনে নাই আৰু ক'ব লাগিব? সময় আছে নাই? মই হেৰাই যাম। লতিকা পাটোৱাৰীয়ে লিখিছে, সহশিক্ষয়িত্ৰী। অসমৰ পৰম্পৰাগত সাজপাৰ নয়নমণি দাসে লিখিছে। মহৎ লোকৰ বাণী কৰবী ঠাকুৰীয়াই লিখিছে। পৃথিৱী বুলি এটা গদ্য লিখিছে, গদ্যই হ'ব। সংগ্ৰাহক হৈছে কৌশিক হাজৰিকা, পঞ্চম শ্ৰেণীৰ ছাত্ৰই হ'ব চাগে তেওঁ। অৰণ্য মানৱ যাদৱ পায়েং ছাৰৰ তাত এইটো ক'বলৈ মন গৈছিল নহয় মোৰ যাদৱ পায়েং ছাৰৰ লগত কেইটামান ইণ্টাৰভিউ আছে, ইয়াৰ দেখা পাইছিলে নাই দেখা? হৈ গৈছে আজিলৈ। ইমান সুন্দৰকৈ এখন ছবি তেওঁলোকে ধুনীয়াকৈ ৰাখিছে, খুব কষ্টৰে হাতে লিখা আলোচনী। সকলোকে আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ, কিন্তু আপুনি থাকিব লাগিব। কিন্তু একো নথকাৰ মাজতো কিবা এটা থাকে, আৰু সেই কিবা এটা থকাটো উপলব্ধি কৰিছোঁ এই জ্ঞান বিকাশ জাতীয় বিদ্যালয়ত আহি, কাৰণ নোপোৱাৰ মাজতো বহুত কিবা কিবি দেখিছোঁ। গতিকে বিদ্যালয় কৰ্তৃপক্ষক এই জেগাতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ এজন সন্মানীয় অধ্যাপক। আপুনি প্ৰতি বছৰে বহুতো ডাঙৰ ডাঙৰ ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী আপুনি লগ পায়, ক্লাছ কৰে, আৰু আপোনালোকে দিয়া শিক্ষাখিনিৰ আধাৰতে বহুতে প্ৰতিষ্ঠিত হয়, বহুত ডাঙৰ মানুহ হয়। গতিকে খুব বেছি ভাল লাগে। আৰু কিন্তু আজি আপুনি এইখন বিদ্যালয়ত আহিছে, আপোনাৰ সন্মুখত দেখিছে বহুতো কণমানি। কেনেকুৱা লাগিছে ইয়াত উপস্থিত হৈ? কিবা পাৰ্থক্য দেখিছে নেকি? আৰু আপোনাৰ শৈশৱৰ দিনবোৰলৈ বাৰু মনত পৰিছে নেকি বাৰু? ধন্যবাদ। এই অলপ দেৰি আগতে পিছপিনে বহি আছিলোঁ, বহি থাকোঁতে ধুনীয়াকৈ গান হৈছে, নাচ হৈছে, সৰু সৰু ছাত্ৰ ছাত্ৰীবিলাক খুব ধুনীয়াকৈ নাচি পেলাই পিছপিনে গৈছে, দৌৰি ফাপৰি হাঁহি ফূৰ্তি কৰি। চাই দিয়কচোন। তাৰ কেনেকুৱা লাগিছে কওক? ৰাতিপুৱা 9:30 বজাত আপোনালোকৰ নামত গ্ৰুপত মেছেজ বিলাক যাব। এইখিনি হ'ল বিদ্যালয় সম্পৰ্কত সকলে বন্ধ সম্পৰ্ক। ভাল লাগিছে? বা কেনেকুৱা? বহুত ভাল লাগিছে, প্ৰথম লগ পাইছো আজি। ভাল লাগিছে। হ'ব, আগলৈ আগুৱাই যা। হ'ব, থেংক ইউ বা। কেনেকুৱা লাগিছে কওক? ভয় লাগিছিলে, আপোনালোকৰ ইমান দিনৰ কষ্ট জড়িত হৈ আছে হয়নে? অঁ বা কওক। হয় হয়, প্ৰথম আহিছোঁ, মোৰো বেছি ভাল লাগিছে।
হয় 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 দিয়ক কওক বা দিয়া ভাল লাগিছে সেইকাৰণে লগ পাইও ভাল লাগিছে তোমাৰ আৰু আগুৱাই যোৱা ব্যস্ত থাকিলে ধন্যবাদ আৰু আজি আমাৰ অনুষ্ঠানটো খুব ধুনীয়াকৈ নিলে মানে কিবা যদি ভুল হৈছে বেলেগে গম পোৱা নাই আৰু ঠিক আছে লতিকা বা কি কব একেবাৰে তুমি ফালি দিছা এৰা ফালা নাই ভাল লাগিছে আৰু তোমাক বিচাৰি থাকিম হ'ব নিশ্চয় ভৱিষ্যতে হ'ব আকৌ পিছফালে ঠিক আছে খুব ভাল লাগিছে ল'ম এওঁলোক মানে এইখন বিদ্যালয়ত কৰ্মৰত এতিয়া আহিছো মই পিংকি বাইদেউলৈ ইমান বেছি আপুনি কি মই কম চিন্তাশীল তুমি যেনেকুৱা মিঠা মাতটো মিঠা তুমি মানুহজনীও মিঠা আৰু সদায় এনেকে আগুৱাই যোৱা সদায় সকলোৰে মনত মানে তোমাৰ ছবিখন সদায় স্বতঃস্ফূৰ্ত হৈ ৰয় আপুনি খুব ভয় খাই আছিলে হয়নে বহুত বেছি ভয় খাই আছিলো হয় লাগিব বাৰু লগ পাই ভৱিষ্যতে আৰু লগ পোৱাৰ আশা থাকিল তোমাক একদম তোমাৰ ভাল হওক তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিম থেংক ইউ বা আমাৰ বিদ্যালয়লৈ যি আপোনাৰ অনুভৱ কেনেকুৱা অকণমান বহুত বেছি ভাল লাগিল আচলতে মই গম পাইছিলো লতিকা বাৰ পৰা যে এখন তেওঁ বিদ্যালয়ত কৰ্মৰত কিন্তু মই সঠিককৈ জনা নাছিলো যে বিদ্যালয়খন একজেক্ট লোকেশ্যনটো কি হয় আৰু মোক আজি ইয়ালৈ এই অনুষ্ঠানটোলৈ যি দুআষাৰ কথা কোৱাৰ সুযোগ দিছে একমাত্ৰ মানে লতিকা বাই দেখাই দিব দেই লতিকা বাই দিছে আৰু লতিকা বাৰ থ্ৰুৰে মানে স্কুলখনৰ এগৰাকী হেড মূল মানুহ পিংকিমণি চৌধুৰী তেখেতৰ দ্বাৰা কণ্টেক্ট হ'লো আৰু বহুত বেছি ভাল লাগিল বিদ্যালয়খনৰ যিখিনি শিক্ষয়িত্ৰী গমেই পাইছিল চাগে যদিও আপোনালোকে গম পোৱা নাই কিন্তু ময়েই নিজে দেখা পাইছোঁ যে তেওঁলোকে কিমান কষ্ট কৰিছে কেৱল আজি বুলি নহয় এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি কেইটামান দিন আগৰে পৰা তেওঁলোক চাগে দিন ৰাত ব্যস্ত হৈ আছে বা চিন্তা হৈ আছিল অনুষ্ঠানটো কেনেকুৱা হ'ব আৰু এই অনুষ্ঠানটোলৈ আজি আহিছিল অসমৰ এগৰাকী জনপ্ৰিয় সাংবাদিক চক্ৰপাণী পৰাশৰ বৰ্তমান তেওঁ ND24ত কৰ্মৰত আৰু বহুত বেছি ভাল লাগিল যে প্ৰথমবাৰৰ বাবে এনেকুৱা এখন বিদ্যালয়ত মই এংকৰিং কৰাৰ বা দুৱে হোৱাৰ মই সুযোগ পাইছোঁ আৰু আপোনাকো ধন্যবাদ তেওঁ মোৰ মানে মোবাইল দুটা লৈ আছিলে গতিকে আৰু মানে খুব মিঠা ন মানুহজন আৰু ইমান কেইজন লেডিৰ ভিতৰত এজনে জেণ্টছ তাৰ মানে তাৰপিছত আৰু মানে কি আৰু এংকৰিং কৰি থাকোঁতে এইটো সকলোৰে ক্লিপ লোৱাটো পচিবল নহয় কাৰণ মোৰ কামটোতো মানে প্ৰথম এফৰ্ট মোৰ ভিডিঅ' বনোৱাটো নহয় মোৰ কামটো হ'ল কি যে মোক যি উদ্দেশ্যে তেওঁলোকে মাতিছে কিন্তু তাৰ মাজে মাজে মই যিমানখিনি পাৰিছোঁ কিছুমান ক্লিপ লৈ থ'বৰ কাৰণে চেষ্টা কৰিছোঁ তাৰ মাজত বহুত বেছি গেপ হৈ গৈছে যে সম্ভৱপৰ হৈ নুঠিল আৰু এইজন হৈছে কেমেৰাৰ আঁৰৰ মানুহজন কি আছিলে দাদাৰ নামটো নহয় ক'ত ঘৰ গুৱাহাটী হৈছে মৃদুল চৌধুৰী বিদ্যালয়খনৰ এজন মূল মানুহ কেনেকুৱা লাগিছে দাদা আজি গোটেই অনুষ্ঠানটোৰ শেষত অনুভৱ তোমাৰ উপস্থিতিয়ে মোক বহুত সাহস আৰু প্ৰেৰণা দিলে তোমাৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ লগতে নৱবৰ্ষৰ ইংৰাজী 2023 চনৰ লগত আগন্তুক ভোগালী বিহুলৈ তোমাৰ বহুত বহুত শুভেচ্ছা শুভকামনা থাকিল জীৱনৰ বহুত কষ্টৰ মাজত তোমাৰ আগুৱাই যোৱাটো ছাকচেছ হোৱাটো মোৰ অন্তৰৰ ফালৰ পৰা কামনা থাকিল আৰু তোমাৰ দিহা পৰামৰ্শৰ লগতে দিহা পৰামৰ্শ সদায়খিনি সকলোৰে সহযোগিতা কামনা কৰিলোঁ আজিৰ অনুষ্ঠানটো মোৰ বহুত ভাল লাগিলে কাৰণ তোমাক মই প্ৰথমবাৰ লগ পাইছোঁ চিনিও পোৱা নাই তথাপিতো আহিছোঁ যে আৰু লগতে মই নিমন্ত্ৰিত কৰি অনা গোটেইখিনি মানুহ আহিছে আৰু তুমি গোটেই দিনটোৰ কাৰ্যসূচীটো সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ বাৰু যিয়ে নহওক ভৱিষ্যত দিনত পুনৰ লগ পোৱাৰ আশাৰে আজি এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু এইটোৱে আছিল 2023 চনৰ প্ৰথমটো ভিডিঅ' এখন বিদ্যালয়ৰ ফাউণ্ডেশ্যন ডেত মোক মাতিছিল এংকৰিং কৰিবৰ বাবে আৰু মোৰ আশে পাশে থকা কোনো অভিভাৱকে যদি নিজৰ সন্তানটিক জ্ঞান বিকাশ জাতীয় বিদ্যালয়ত পঢ়ুৱাব বিচাৰে তেন্তে মোৰ ডেছক্ৰিপশ্যন বক্স চেক কৰিব বা মোক পাৰ্চনেলিও কণ্টেক্ট কৰিব পাৰে মই তেওঁলোকক জনাই দিম আৰু যদি তেওঁলোকৰ কিবা ইনফৰমেশ্যন থাকে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত দিবলৈ চেষ্টা কৰিম আৰু জ্ঞান বিকাশ জাতীয় বিদ্যালয়ত আছে অংকুৰ শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে এখন জাতীয় বিদ্যালয় হয় আৰু তাত গোটেইখিনি ফেচিলিটিজ পোৱা যায় আৰু খুব ডাঙৰ এৰিয়া মই যিহেতু নিজেই গৈ দেখা পাইছোঁ প্ৰথমবাৰৰ বাবে গৈছিলোঁ আৰু ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদিহে আপুনি মোৰ চেনেলত নতুনকৈ আহিছে লগতে নটিফিকেশ্যন বেল আইকন অন কৰি থ'ব যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ মই লিংক নিদিয়াকৈ যাতে আপুনি গম পাব পাৰে আৰু নতুন এটা দিনত এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে মোৰ সৈতে কানেক্টেড হৈ থাকিব ষ্টে কানেক্টেড এণ্ড থেংকছ ফৰ ৱাচিং